নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞান অফৰা আজি মই আসামিজ জিকেৰ কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি প্ৰথম প্ৰশ্নটো হৈছে লিটিকাই কোন শ্ৰেণীৰ নাটক অপশ্যন নম্বৰ ক ঐতিহাসিক অপশ্যন নম্বৰ খ সামাজিক অপশ্যন নম্বৰ গ প্ৰশাসন অপশ্যন নম্বৰ ঘ আঞ্চলিক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ লিটিকাই প্ৰশাসন শ্ৰেণীৰ নাটক নেক্সট প্ৰশ্নটো হৈছে দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ অসমীয়া অনুবাদ গ্ৰন্থখনৰ নাম কি অপশ্যন নম্বৰ ক যাত্ৰিকৰ যাত্ৰা অপশ্যন নম্বৰ খ ৰুথ আৰু জোচেফৰ কাহিনী অপশ্যন নম্বৰ গ তুতিগীত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক যাত্ৰিকৰ যাত্ৰা হৈছে দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ অসমীয়া অনুবাদ গ্ৰন্থ নেক্সট প্ৰশ্নটো হৈছে গুৰুদত্ত ছদ্মনামত বিজুলী কাকতত কবিতা প্ৰকাশ কৰা কবিগৰাকী কোন অপশ্যন নম্বৰ ক লম্বোদৰ বৰা অপশ্যন নম্বৰ ক হেমচন্দ্ৰ গোস্বামী অপশ্যন নম্বৰ গ গুণাভিৰাম বৰুৱা উত্তৰটো হ'ব অপশ্যন নম্বৰ গ গুণাভিৰাম বৰুৱা হৈছে গুৰুদত্ত ছদ্মনামত বিজুলী কাকতত কবিতা প্ৰকাশ কৰা কবি নেক্সট প্ৰশ্নটো হৈছে বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ প্ৰৱৰ্তক কোন অপশ্যন নম্বৰ ক শংকৰদেৱ অপশ্যন নম্বৰ খ গোপালাতা অপশ্যন নম্বৰ গ দামোদৰদেৱ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ গোপালাতা হৈছে বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ প্ৰৱৰ্তক নেক্সট প্ৰশ্নটো হ'ল কলি ভাৰত বুৰঞ্জীৰ ৰচক কোন অপশ্যন নম্বৰ ক বিশ্বেশ্বৰ বিদ্যাধীপ অপশ্যন নম্বৰ খ গোপীনাথ চক্ৰৱৰ্তী অপশ্যন নম্বৰ গ দ্যুতিৰাম হাজৰিকা উত্তৰটো হৈছে অপশ্যন নম্বৰ গ দ্যুতিৰাম হাজৰিকা হৈছে কলি ভাৰত বুৰঞ্জীৰ ৰচক তেওঁ কলি ভাৰত বুৰঞ্জীখন দ্যুতিৰাম হাজৰিকাই ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে শয্যাচৰ্য বিনিশ্চয় পুথিখনৰ প্ৰকৃত নামটো কি অপশ্যন নম্বৰ ক শয্যাগীতি কোষ অপশ্যন নম্বৰ ক শয্যাপদ অপশ্যন নম্বৰ গ শয্যাচৰ্য ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক শয্যাগীতি কোষ হৈছে শয্যাচৰ্য বিনিশ্চয় পুথিখনৰ আচল নাম নেক্সট প্ৰশ্নটো হৈছে শয্যাকাৰসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শয্যাকাৰগৰাকী কোন অপশ্যন নম্বৰ ক কংকন পাট অপশ্যন নম্বৰ খ সৰহ পাট অপশ্যন নম্বৰ গ লুইপাট ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ লুইপাট হৈছে শয্যাকাৰসকলৰ ভিতৰৰ সৰ্বশ্ৰেষ্ঠ শয্যাকাৰগৰাকী নেক্সট প্ৰশ্নটো হ'ল অসমীয়া বুৰঞ্জীমূলক মালিতাৰ কোনটো অন্তৰ্গত নহয় অপশ্যন নম্বৰ ক জনা গাভৰুৰ গীত অপশ্যন নম্বৰ খ চিকন সৰিয়হৰ গীত অপশ্যন নম্বৰ গ মণিৰাম দেৱানৰ গীত ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক জনা গাভৰুৰ গীত অসমীয়া বুৰঞ্জীমূলক মালিতাৰ অন্তৰ্গত নহয় নেক্সট প্ৰশ্নটো হ'ল শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থৰ ৰচক কোন অপশ্যন নম্বৰ ক ৰামাই পণ্ডিত অপশ্যন নম্বৰ খ বধুচন্দ্ৰী দাস অপশ্যন নম্বৰ গ অনন্ত কণ্ডলী ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ বধুচন্দ্ৰী দাস শ্ৰীকৃষ্ণ কীৰ্তন গ্ৰন্থৰ ৰচক নেক্সট প্ৰশ্নটো হ'ল নবেল নাম্বাৰ বুলি কোনবোৰ গীতক আখ্যা দিয়া হয় অপশ্যন নম্বৰ ক লোকগীত অপশ্যন নম্বৰ খ বিহুগীত অপশ্যন নম্বৰ গ বৰগীত ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ বৰগীতক নবেল নাম্বাৰ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হ'ল মাধৱদেৱে সৃষ্টি কৰা ভটিমাটো কি অপশ্যন নম্বৰ ক গুৰু ভটিমা অপশ্যন নম্বৰ খ ৰাজ ভটিমা অপশ্যন নম্বৰ গ নাট ভটিমা ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ক মাধৱদেৱে সৃষ্টি কৰা ভটিমাটো হৈছে গুৰু ভটিমা নেক্সট প্ৰশ্নটো হ'ল জন্ম ৰহস্য ভক্তিমূলক গ্ৰন্থৰ ৰচক কোন আছিল অপশ্যন নম্বৰ ক শংকৰদেৱ অপশ্যন নম্বৰ খ মাধৱদেৱ অপশ্যন নম্বৰ গ পীতাম্বৰদেৱ ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ মাধৱদেৱ হৈছে জন্ম ৰহস্য ভক্তিমূলক গ্ৰন্থৰ ৰচক নেক্সট প্ৰশ্নটো হ'ল পাঁচালী কবিসকলে পৃষ্ঠপোষকতা লাভ কৰা কোচ ৰজাজন কোন আছিল অপশ্যন নম্বৰ ক বিশ্বসিংহ অপশ্যন নম্বৰ খ নৰনাৰায়ণ অপশ্যন নম্বৰ গ চিলাৰায় ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক বিশ্বসিংহ আছিল পাঁচালী কবিসকলে পৃষ্ঠপোষকতা লাভ কৰা কোচ ৰজা নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি অপশ্যন নম্বৰ ক প্ৰিয়তমাৰ সৌন্দৰ্য অপশ্যন নম্বৰ ক প্ৰিয়তমাৰ চিঠি অপশ্যন নম্বৰ গ প্ৰিয়তমাৰ দুখ ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ প্ৰিয়তমাৰ চিঠি হৈছে প্ৰথম অসমীয়া চনেট কবিতা
নেক্সট প্ৰশ্নটো হ'ল নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা কবিতা পুথিখনৰ নাম কি? অপশ্যন নম্বৰ ক সপোনৰ সুৰ, অপশ্যন নম্বৰ খ সন্ধিয়াৰ সুৰ, অপশ্যন নম্বৰ গ অলকানন্দা। ইয়াৰ উত্তৰটো হ'ব নলিনীবালা দেৱীয়ে অলকানন্দা কাৰণে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল আমি দুৱাৰ মুকলি কৰোঁ শীৰ্ষক কবিতাটোৰ ৰচক কোন? অপশ্যন নম্বৰ ক দেৱকান্ত বৰুৱা, অপশ্যন নম্বৰ খ নৱকান্ত বৰুৱা, অপশ্যন নম্বৰ গ নীলমণি ফুকন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক আমি দুৱাৰ মুকলি কৰোঁ কবিতাটোৰ ৰচক আছিল দেৱকান্ত বৰুৱা। লাষ্ট প্ৰশ্নটো হৈছে ৰামধেনু আলোচনীখনিৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন নম্বৰ ক মহেশ্বৰ নেওগ, অপশ্যন নম্বৰ খ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশ্যন নম্বৰ গ ৰাধিকা মোহন ভাগৱতী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ খ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক আছিল। ধন্যবাদ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে।